ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণী গণিত পাঠ্যপুথিৰ অনুশীলনী 2.5 ৰ অংকবোৰ লৈ আহিছোঁ 2.5 ৰ 1 নম্বৰত আছে তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অবেদ ব্যৱহাৰ কৰা তাৰমানে ইয়াত আমাৰ কিছুমান পূৰণফল দিয়া আছে এই পূৰণফল কেইটা উলিয়াবলৈ আমাৰ কিছুমান অবেদ আছে সেই অবেদ ব্যৱহাৰ কৰি আমি এই পূৰণফল কেইটা নিৰ্ণয় কৰিব লাগিব তাৰমানে কিছুমান আমাৰ সূত্ৰ দিয়া আছে এই সূত্ৰ ব্যৱহাৰ কৰি আমাৰ এই পূৰণফল নিৰ্ণয় কৰিব লাগিব ইয়াৰ 1 নম্বৰত আছে x + 4 আৰু কি আছে x + 10 এটো কি কৰিব লাগে এই পূৰণফলটো আমাৰ অবেদ মানে ব্যৱহাৰ কৰি এই পূৰণফলটো নিৰ্ণয় কৰিব লাগে তাৰ আগত আমি দুটামান অবেদৰ বিষয়ে জানিলো যি দুটা অবেদ মানে আমাৰ ইয়াত ব্যৱহাৰ কৰা হ'ব এটা আছিল আমাৰ a + b whole into a minus b তাৰমানে a + b whole into a minus b এটো অবেদটো কি আছিল আমাৰ a square minus b square minus b square এটো অবেদ আমি কেনেকৈ ধৰিব পাৰিম যে এটো অবেদত পৰিব ইয়াত চোৱা ইয়াৰ প্ৰথম পদ কি আছে একে আছে দ্বিতীয় পদ কি আছে একে আছে এটা প্লাস আছে এটা মাইনাস আছে আমি যেতিয়া এনেকুৱা পূৰণ কৰিব দিয়ে তেতিয়া আমি চাম যে প্ৰথম পদ একে আছে না নাই যদি প্ৰথম পদ একে আছে আৰু দ্বিতীয় পদ একে আছে এটা প্লাস আছে এটা মাইনাস আছে তেতিয়া আমি এই অবেদটো ব্যৱহাৰ কৰিম আৰু এটা অবেদ আছিল আমাৰ x plus a into আসলে x plus b equal to আসলে আমার x square plus a plus b into x plus ab তারমানে আমার ইয়াত চোৱা প্ৰথম পদ একে আছে দ্বিতীয় পদ ইয়াত বেলেগ আছে দ্বিতীয় পদ ইয়াত বেলেগ আছে এনেকুৱা থাকিলে আমি এই অবেদটো ব্যৱহাৰ কৰিম যে x square plus a plus b into x plus ab তাৰমানে ab টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে এতিয়া আমি চাও ইয়াৰ কি আছে প্ৰথম পদ একে আছে দ্বিতীয় পদ কি আছে বেলেগ আছে তো আমাৰ এতিয়া এই ফৰ্মুলাটো ইয়াত ইউজ হ'ব আমি লিখিম x square plus কি আছে a plus b এর মান কিমান হ'ব আমাৰ 4 হ'ব প্লাস b এর মান কিমান হ'ব 10 হ'ব into x প্লাস a into b এর মান কিমান 4 আৰু b এর মান কিমান হ'ব 10 তাৰ মানে 4 into 10 তেটো কি হ'ব x square plus ax to কি হৈ আছে এই 4 ৰ লগতো পূৰণ হৈ আছে আৰু 10 ৰ লগতো পূৰণ হৈ আছে তে 10 4 plus 10 কৰিলে কিমান হ'ব 14 এই 14 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 14x plus 4 into 10 কৰিলে কিমান হ'ব 40 হ'ব এটা আমি কিমান পালো x square plus 14x plus 40 এটো কোৰ পৰা পালো আমি যে ফৰ্মুলাটো আছিল আমাৰ x plus a bracket x plus b আছিল আমাৰ x square plus a plus b into x plus ab এই ab টো তাৰমানে a পূৰণ b হেকাৰণে আমি ইয়াত লিখিলো a পূৰণ b ab টো মানে পূৰণ হৈ আছে হেকাৰণে আমি এটো পূৰণ লিখি দিলু তাৰপিছত আমি কি কৰিলো এটো a বুলি ধৰিলো এটো a আৰু এটো হল b এটো b তাৰমানে x plus a আৰু কি ধৰিলো x plus b x plus a x plus b আমি কি কৰিলো x square plus 14x কোৰ পৰা আহিলে আমাৰ এই a plus b কৰিলো তাৰপিছত কি আছিল x পূৰণ হৈ আছিল আৰু এই দুটা পূৰণ কৰিলে আমাৰ কিমান হৈ যায় 40 হৈ যায় এটো আমি আৰু যোগ বিয়োগ কৰিব নোৱাৰিম তো এটো আছিল এনসার